হেমন্ত দা কিমান কাম কৰা হ'ব দিয়া অকণমান বাহিৰৰ পৰা আহোঁগৈ ব'লা বহুত দিন খোৱা নাই এপাক ঘূৰি আহোঁগৈ এই কৌশিক দা আপুনি কি ক'ব আহিছে হেমন্ত কি কাম কৰিছে সি চাওকচোন কি কৰি আছে কি চাই আছে সি কি চাই আছে মইহে জানো দে হেমন্ত ব'লা ব'লা বাহিৰৰ পৰা আহোঁগৈ তুমি গাড়ী লৈ আহিছা আজি ভালে হ'ব অ'ৰা আহিছা তোমালোকে অকণমান কাম বন কৰাচোন কামত তোমালোকৰ ধান্দাই নাই এখনো একদম মোৰ নিচিনা ভাল ল'ৰাটো বেয়া কৰি পেলালা দেই ব'লা 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 অ দীপদা ব'লা সোনকালে গৈ আহোঁ নহ'লে এই বুঢ়াটো আহিলে মাথাটো খাই দিব ব'লা ব'লা সোনকালে যাওঁ বলক তেনেহ'লে যাওঁ বলক সোনকালে হেমন্ত ব'লা বাদ দিয়া কাম পিছত কৰিবা বাদ দিয়া আজি মাৰ্ক চকলাই তামাম খাম বহুত দিন খোৱা নাই নহয় আজি বেয়া দিম আৰু ব'লা আজি গৈ পেলাইহে গম পাম আৰু কি হ'ব ঐ দীপ আমি কিন্তু এনেকৈ খাবলৈ আহিছোঁ বুলি নক'বা দেই নহ'লে মোৰ জি এফে গম পাব লাগিলে মোক খাব বাহনীয়ে কোবাব বাপেকে আৰু সাৱধান পপিয়ে যদি কেনেবাকৈ গম পালে মোক ঘৰৰ ভিতৰতে সোমাব নিদিব এইটো বাৰু বেলেগ বস্তু হয় চিন্তা নকৰিব দিয়ক কৌশিক দা পপিয়ে ফোন কৰিলে মই কৈ দিম বাৰু চব আপুনি ক'বলৈ মানা কৰিছে যে দীপ সঁচাকৈ বৰ ওপৰৰ মাল দে কিয় এনেকুৱা কৰি থাকে কোৱাচোন তোমাৰ ৱাইফক যদি কৈ দিওঁ কেনেকুৱা লাগিব হা তোমাকোতো অৱস্থা বেয়া কৰি দিব হ'ব হ'ব দিয়া এইবিলাক পিছত চিন্তা কৰিম কোনে কাক কি কৰে প্ৰথমতে গৈ লওঁ এই ড্ৰিমলেণ্ডত ব'লা তাতে ভাল লাগে বঢ়িয়া লাগে তাত খাই পেলাই ব'লা মজা বনাই কৌশিক দা তোমাৰো বেছি হৈছে কিন্তু ৰ'বা পপিক কৈ আছো তোমাৰ কথা তুমি কি বস্তু হ'ব দিয়া আহি পালোৱে তোমালোকৰ লেকচাৰ বন্ধ কৰা গাড়ীখন এইখিনিতে চাইড কৰি দিয়া ব'লা ভিতৰত যাওঁ ভিতৰত গৈ পেলাই কথা পাতিম আৰু কোনে কি খাওঁ হেমন্ত কি খাবা তুমি আৰু লেডিজ মাল খোৱা মানুহহে বেজাৰহে খাবা নহয় জানো তোমালোকে মোৰ পিছতে খালি কিয় লাগি থাকা হা ব'লা ভিতৰত যাওঁ কি খোৱা নোখোৱা এইবিলাক পিছত দেখা যাব ব'লা তেনেহ'লে কৌশিক দা ব'লক দীপদা কি খাবা কিংফিচাৰ খাবা নে বাডবাইজাৰ খাবা মোৰ বাৰু যিকোনোৱে চলি যাব আমাৰ হেমন্ত ছাৰেহে আকৌ কিবা খায় মই কি খাম আৰু ব্ৰেজাৰ এটাকে অৰ্ডাৰ দিয়া হেমন্ত তামাম মাল কামাইছে না তামাম পইচা তাৰ এনেকুৱা ঘৰ বনাইছে এনেকুৱা গাড়ী লৈছে মাক চকলে কৈছো নহয় আবে কৌশিক দা কি কয় তাৰ চব ডাবুল ঘৰ 2 তলা গাড়ী 2খন বাইক 2খন আৰু গাৰ্লফ্ৰেণ্ড আবে দীপ চব ডাবুল হ'লেও কিন্তু মোৰ গাৰ্লফ্ৰেণ্ড চিংগুল দেই এইটোত ডাউট নকৰিবা কিন্তু আবে হ'ব এইবিলাক বাদ দিয়া আমি চব জানো মাৰ্ক চকলে সোনকালে খোৱা আৰু যাব লাগে ইয়াৰ পৰা নহ'লে বুঢ়া গৰম হৈ যাব বাৰু বাদ দিয়া এইবিলাক কথা সোনকালে খোৱা আৰু আমি ইয়াৰ পৰা যাওঁ বাকী যিখিনি কথা আছে আমি অফিচতে গৈ পাতিম দিয়া হ'ব ব'লা